পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ মই ভিডিঅ' মোৰ অন্য এটা ভিডিঅ' লৈ আৰু আপোনালোকক আজি মই দেখাম আমি কলেজত কেনেদৰে অতিবাহিত কৰোঁ দিনটো গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম আমাৰ এইটো মই এতিয়া বৰ্তমান পিজিৰ ছাদত আছোঁ পিজিৰ পৰা বেছি দূৰ নহয় আপোনালোকে এইটো বেক কেমেৰাৰে মই দেখাই দিছোঁ এবাৰ কলেজখন বেছি দূৰ নহয় পিজিৰ পৰা খোজকাঢ়ি যাব পাৰি আপোনালোকক বেক কেমেৰাৰে এবাৰ দেখাই দিছোঁ আপোনালোকে সেইটো এই টাৱাৰটোৰ কাষত দেখা পাইছে কেইটামান বিল্ডিং আৰু সেইকেইটা বিল্ডিঙে মই জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ সেই বিল্ডিংকেইটাই আমাৰ ইউনিভাৰ্চিটি হয় দ্য আছাম ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আমি কলেজত কেনেদৰে দিনটো অতিবাহিত কৰোঁ গোটেইখিনি দেখুৱাবলৈ মই চেষ্টা কৰি যাম ৰাতিপুৱা ভাতটো খালোঁ খাই সদায় দৰে আজি মোৰ যোনজন ৰুমমেট তাৰমানে সদায় ৰখিব লগা হয় আজিও ৰখিছে সি এতিয়া ভাত খাই আছে সদায় তাৰ দেৰি হয় মানে সদায় ৰখিব লগা হয় তাৰ কাৰণে চ' তাক দেখাই আছোঁ ৰ'ব মনে মনে অলপ আজি পিজিৰ পৰা এয়া আমাক আলু পিটিকা দিছে এয়া দালি আৰু এয়া ভাত এয়া ফ্ৰিজৰ পানী আজি দেৰি হোৱাৰ বাবে ই ৰিক্সাত আহিলোঁ এনেইতো খোজকাঢ়ি অহা আজি অলপ দেৰি হৈ গ'ল সেইবাবে ই ৰিক্সাতে আহিলোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো সেইখনকে স্কিপ নকৰাকৈ এয়া আমি ইউনিভাৰ্চিটি আহি পালোঁ ইয়াৰ লোকেশ্যনটো হ'ল বালাজী মন্দিৰৰ একেবাৰে অপজিট আৰু এইটো ইউনিভাৰ্চিটিৰ গেট আৰু ভিতৰত আপোনালোকে মেইন গেটটো দেখা পাব এইটো হাৱেৰ কাষৰ গেট আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি যাব আমি ইউনিভাৰ্চিটি আহি পালোঁ আৰু এতিয়া আমাৰ ক্লাছ আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ক্লাছৰ মাজত অফ পিৰিয়ডত যি পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰি যাম কলেজত ব্ৰেক টাইমৰ সময়খিনি আমি এনেদৰেই বিভিন্ন ধৰণৰ গেম খেলি অতিবাহিত কৰোঁ
আমাৰ এই ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ কেম্পাছটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট যোগে জনাব। গোটেই কেম্পাছটো আজি এই ভিডিঅ'টোত দেখুওৱা নহ'ব, যিখিনি সম্ভৱ হয় সেইখিনি মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়া আমি আহিছোঁ চি ব্লকত। তাত অলপ জেৰক্সৰ কাম আছিল, মানে মেমে অলপ নোটছ দিলে, নোটছখিনি জেৰক্স কৰি ল'ব ক'লে। চ' আমি চি ব্লকলৈ আহিলোঁ জেৰক্স কৰিবলৈ। ষ্টুডেণ্টৰ সুবিধাৰ্থে ইউনিভাৰ্চিটিৰ ভিতৰতে ইউনিভাৰ্চিটি কৰ্তৃপক্ষই এখন বুক ষ্টলৰ ব্যৱস্থা কৰি দিছে, আৰু তাত ষ্টুডেণ্টৰ লাগতিয়াল সকলো ধৰণৰ বস্তুৱে পোৱা যায়। এইখন হ'ল আমাৰ ইউনিভাৰ্চিটিৰ নক্সা। ইয়াত সুন্দৰকৈ বিল্ডিংবিলাকৰ ষ্ট্ৰাকচাৰবোৰ বনাই থৈ দিছে। আমাৰ টিফিন টাইম। চ' উইন দিনাৰ দৰে আজিও আমি সকলোৱে একেলগে বহি টিফিন ওলাই লৈছোঁ। আজি মোক টিফিনত দিছে ব্ৰেড আৰু জেলি। আপোনালোকৰ মনত আছেনে স্কুলৰ দিনত আপোনালোকে টিফিনত কি নিছিল? কমেণ্ট যোগে জনাবচোন আপোনালোকে কি নিছিল টিফিনত। আজিৰ লাষ্টৰ প্ৰেক্টিকেল ক্লাছটো নোহোৱাৰ বাবে আজি অলপ জলদি ওলাই আহিলোঁ কলেজৰ পৰা। আপোনালোকে ভিডিঅ'টো এইখিনিলৈ যদি চাইছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব, আৰু লগতে বেল আইকনটো বজাই দিব। এটি নতুন ভিডিঅ'ৰ জৰিয়তে আপোনালোকক লগ পোৱাৰ আশাৰে মই মৃদুৱে আজি এই ভিডিঅ'টোৰ পৰাই বিদায় লৈছোঁ। ধন্যবাদ।